ভাল মানুহক বুজিবলৈ তোমাৰো এখন ভাল হৃদয় থকাটো প্ৰয়োজন, এটা ভাল মগজু নহয়। কাৰণ মগজুৱে সদায় যুক্তি তৰ্ক কৰে, কিন্তু এখন ভাল হৃদয় মৰম প্ৰেম ভাৱ দেখে। সেইজন মানুহক ডাঙৰ মানুহ বুলি নকয় যিজনৰ ধন সম্পত্তি অট্টালিকা আছে। ডাঙৰ মানুহ সেইজনে যিজনে সকলো মানুহক মানুহ বুলি ভাবে, যিজনে উচ্চ নীচ বিচাৰ নকৰে, যিজনে নিজৰ সুখতকৈ আনৰ সুখৰ ওপৰত বেছি গুৰুত্ব দিয়ে। চকুৱে পৃথিৱীৰ সকলো বস্তু দেখা পায়, কিন্তু চকুত সোমোৱা পোক বা কুটা চকুৱে নিজে কেতিয়াও দেখা নাপায়। ঠিক সেইদৰে মানুহে আনৰ দুখ সদায় দেখা পায়, কিন্তু নিজৰ দুখ কেতিয়াও দেখা নাপায়। ধনৰ দুখীয়া হ'লেও হৃদয়খন সদায় ধনী কৰি ৰাখিব লাগে। দুখীয়া ঘৰত সদায় লিখা থাকে স্বাগতম, কিন্তু ধনীৰ ঘৰত লিখা থাকে মুখৰ পৰা সাৱধান। জীৱনত পোৱা প্ৰতিটো সুযোগৰ লাভ উঠোৱাৰ চেষ্টা কৰা, কিন্তু কেতিয়াও কাৰো দুৰ্বলতা, অসহায়তা, বিশ্বাসৰ সুযোগ লোৱাৰ চেষ্টা নকৰিবা। কাৰণ আজি তুমি কাৰোবাক ঠগালে কাইলৈ তুমিও ঠগ খাব লাগিব। আনক আঘাত দিয়াৰ আগত এবাৰ ভাবি চাবা, নিজৰ আঘাত হ'লে কেনেকুৱা লাগে। মনত ৰাখিব, আনক কন্দুৱালে নিজে এদিন হ'লেও